নমস্কাৰ মই অমৃতা আপোনালোক আটাইকে দীপাৱলীৰ বহুত শুভকামনা আৰু আপোনালোকক জনাও যে আমাৰ এখন নতুন ছবি প্ৰতিঘাত অহা 6 ডিসেম্বৰত সিনেমা গৃহলৈ আহি আছে আৰু তাৰ আগে দেৱালী শেষ কৰিয়ে আপোনালোকৰ বাবে আমি আগবঢ়াই দিব বিচাৰিছো এই সিনেমাখনৰ পোষ্টাৰ আৰু গীতসমূহ কাইলৈ অৰ্থাৎ অহা 29 অক্টোবৰত গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি কাননত মুক্তি দিয়া হ'ব সিনেমাখনৰ পোষ্টাৰ আৰু গীতসমূহ সন্ধিয়া 5 বজাত গতিকে আপোনালোক আটাইৰে উপস্থিতি আমি কামনা কৰিলো অসমৰ চলচ্চিত্ৰ জগতৰ বহু শিল্পীৰ সমাহাৰ ঘটিব আমাৰ এই অনুষ্ঠানটি সংগীত শিল্পীৰ লগতে অভিনয় শিল্পীসকল থাকিব গতিকে আশা কৰো আপোনালোকক লগ পাম কাইলৈ অৰ্থাৎ অহা 29 অক্টোবৰত 5 বজাৰ পৰা সন্ধিয়া 5 বজাৰ পৰা গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি কাননত প্ৰতিঘাতৰ গীত আৰু পোষ্টাৰ ৰিলিজ ফাংচনত Thank you and wish you all a very happy and safe Diwali. Say no to crackers.